হেল্ল' কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই আৰু মোৰো বৰ্তমান ভালেই বাৰু। আৰু বহুত দিনৰ মূৰত আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ' বনোৱা নহয়েই আচলতে। ভিডিঅ' বনোৱা নহয় মানে দেখাব ইমান বিশেষ একো নাথাকেও, তো ভিডিঅ' বনোৱা নহয়। আৰু গৰমত মনো নাযায়, মন যায় আচলতে, মোৰ আগ্ৰহটো আছে, কিন্তু মানে নোৱাৰোঁগৈ মই। আৰু যেন তেন থাকোঁ, তো যেন তেন ওলাবও বেয়া লাগে। আৰু কামৰ ইটো সিটো কৰি থাকোঁতে মানে সময়েই নিমিলেগৈ। সেইটোৱে আৰু বাকী আজৰি সময় পোৱাকণ মন নাযায়। আৰু মোৰ মিতিৰ মানে মানুহবিলাকে কয় আৰু লগ পালে, তই ভিডিঅ' নবনাও নেকি, ভিডিঅ' বনাবি আকৌ, এই বুলি কয়। আৰু মোৰ ফ্ৰেণ্ড এজনীও সেইদিনা কৈছে, ভিডিঅ' বনোৱা নাই নেকি, ভিডিঅ' বনাবি আকৌ, চাবলৈ মন যায় নহয়। তো মই তাহাঁতক ধন্যবাদ জনাইছোঁ, আগ্ৰহ যে কৰিছে। আৰু মই বিশেষ তেনেকৈ নহয়, দিনটো কি কৰোঁ মই তাকে আজি ভিডিঅ' কৰিম বুলি ভাবিছোঁ। মানে মোৰ ৰিলেটিভছখিনিকে দেখাম আৰু মোৰ ডেইলি ৰুটিনটো, কি কৰি থাকোঁ দিনটোৰ ব্যস্ততা মোৰ তেনেকৈয়ে গুচি যায়। আৰু তো সেইটোকে মই কৰিম। আৰু যিসকল মোৰ ভিডিঅ'টি নতুনকৈ মানে চাইছে, তেখেতলোকক কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি ভাল পাইছে আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, যাতে মোৰ নতুনকৈ মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে পায়। আৰু বেয়া লাগিলে নকৰিব বাৰু, ভাল লাগিলে কৰিব। চবৰে নিজৰ নিজৰ আৰু মানে চইচ থাকে। আৰু বাকী সিমানেই আছিলে। আৰু আপোনালোকক মই দেখাই থাকিম আজি কি কৰোঁ, তো আপোনালোকে চাই থাকিব। আৰু এতিয়াতো 9টা বাজি গ'ল বাৰু, ঘৰত কোনো নাই, চব নিজৰ কামে কামে গ'লেই। মা স্কুল গ'ল, দেউতা বাৰীলৈ গ'ল, আৰু মোৰ হাজবেণ্ডো বাৰীলৈ গ'ল। চব মানে গ'ল, বাৰীলৈ মানে বাগানলৈ গৈছে আচলতে, পাত তুলি আছে যিহেতু, তো গ'লেই। সদায় একেবিলাক কামেই আৰু। তো আপোনালোকক দেখাম মোৰ সদায় একেবিলাক কামৰ ৰুটিন, তো আপোনালোকে চাই থাকিব। আৰু এয়া মই চাহ পাতি দিছোঁ আমাৰ কাম কৰা সকললৈ। দেউতাই ফোন মাৰিছিলে চাহটো পাতি দিয়া বুলি, তো মই চাহটো পাতি দিছোঁ। আৰু মোৰ আজি ভাত বনোৱাৰ টেনশ্যন নাই, মায়ে বনাই থৈ গৈছে স্কুল যাওঁতে। তো খাব টাইমত অলপ গৰম কৰিম আৰু বছ সিমানেই। ৰাতিপুৱা মায়ে প্ৰায়ে বনায় আচলতে, মা বহুত সোনকালে উঠে। আৰু মা কিজানি 4:30, 5টা মানতে উঠে, মোৰ আকৌ 6টামান বাজে। তো মায়ে সোনকালে উঠে, কাম বন কৰি ভাতটো পাতি দিয়ে। মই ঘৰ দুৱাৰ সাৰোঁ, মানে মোৰ অলপ টাইম লাগি যায়, সেইকাৰণে মায়ে পাতি দিয়ে। আৰু তো এয়া চাহ দেউতা আহিলে দি পঠাম। আৰু এইফালে বিস্কুট, গ্লাছ এইবিলাক চব ৰেডি কৰি লৈছোঁ। চেক দিবা, চেক দিবা, চেক দিবা, দিয়া চেক দিয়া, চেক দিয়া, চেক দিয়া। আৰু এয়া দেউতা চাহ লৈ গ'ল। বল দিমগে, বল বল। এইকেইটা আমাৰ ধুনীয়া হৈ আছে হাঁহকেইটা। কোমোৰা এইবিলাক কামটো হৈ গ'ল মোৰ। আৰু এতিয়া মই ভাতৰ যোগাৰ কৰিম। হাজবেণ্ডো আহিলে, দেউতাও আহিলে। ভাতৰ যোগাৰ মানে ভাত চাত মায়ে বনাই থৈ গৈছে। গাহৰি মাংস অলপ আনিছে, মই সেয়াকে বনাব লাগিব। তো অকণমানকৈ দেখাম আৰু মই কেনেকৈ বনাওঁ। আৰু আজি বতৰটো খুব ধুনীয়া হয়। মিচি বেটি আহ আহ, আমি মাংস বনামগৈ আহ।
এয়া মই সব কাটি মেলি ল'লোঁ আৰু এফালে মাংসখিনি মই বইল কৰি লৈছোঁ আৰু এয়া হৈছে গাজ টেঙা গাহৰি মাংসৰ লগত গাজ টেঙা খাই ভাল লাগে আৰু গাহৰি বইল কৰি ল'ব লাগে আপোনালোকে জানেই আৰু আজিকালি যিমানহে বেমাৰ আৰু এয়া পিঁয়াজ এফালে নহৰু আৰু শুকান জলকীয়া আলু আৰু এফালে মই বিলাহী কাটি লৈছোঁ সকলো ৰেডি কৰি লৈছোঁ আৰু মই তেল নিদিয়াকৈ বনাইছোঁ মানে মিঠাতেল ব্যৱহাৰ নকৰিলে ভাল লাগে আৰু খাই সেইবুলি অলপ কেৰাহীখন মই তেল দি মানে হেৰি কৰি লৈছিলোঁ আৰু লাগি নাযাবৰ কাৰণে আৰু এতিয়া এনেই অকণমানকৈ আপোনালোকক দেখাইছোঁ আৰু কেনেকৈ বনাওঁ মই আৰু এয়া মাংস মোৰ ৰেডি হৈ গ'ল বনাইছোঁ আৰু কেনেকুৱা হৈছে আৰু এতিয়া আমি সকলোৱে ভাত খাই লওঁগৈ মা নাই বাৰু মায়ে খাই গ'ল স্কুলৰ পৰা আহি কেতিয়াবা খায় কেতিয়াবা নাখায় আৰু এতিয়া আমি ভাত খাই লওঁ আৰু ভাত খাই মেলি অলপ জিৰাই ল'ম তাৰপিছত আপোনালোকক পিছবেলাকৈ লগ পাই আছোঁ আকৌ ভাত খোৱা ভিডিঅ' নকৰোঁ আৰু কিনো দেউতাহঁতি আছে আৰু দেউতাহঁতি অলপ টানো পায় আৰু মোৰো অলপ লাজ লাগে তো পিছবেলা লগ পাই আছোঁ আপোনালোকক হেল্ল' অলপ জিৰাই ল'লোঁ আৰু এতিয়া বাজিছে 3:30 আৰু এতিয়া চাহ খাবলৈ কিবা এটা বনাওঁ ভাবিছোঁ বিস্কুটবিলাক খাই ভাল নালাগে আচলতে সেইকাৰণে কিবা এটা বনাওঁ আৰু আপোনালোককো দেখাম কি বনাম তো আপোনালোকে চাই থাকিব বেচন আছে যিহেতু মই ভাবিলোঁ পকৰীকে বনাওঁ পিছবেলা পকৰী খাই ভাল লাগে গাখীৰ চাহৰ লগত তো আমি এতিয়া পকৰী দি গাখীৰ চাহ খাম আৰু এনেই অলপকৈ দেখাই দিছোঁ আৰু আপোনালোকক মোৰ ৰেডি হৈ গ'ল চাহ ধুনীয়াকৈ বনাই লৈছোঁ মা অহাই নাই স্কুলৰ পৰা অলপ দেৰি হৈছে আমি তিনিটাহে আছোঁ আৰু এয়া চাহ তাহ খাই যাব ওলাইছে ফেক্টৰী ভাত চাত কালেকশ্যন কৰি মেলি ফেক্টৰী যাবগৈ আৰু আহোঁতে 7টা-8টা বাজি যায় বহুত টাইম লাগি যায় আহোঁতে দাদাক দেখাই দিব লাগিব আমাৰ দাদা দেখুৱা ইয়াত ডাঙৰ ডাঙৰ পিছত দেখুৱা দুইখিনি দেখুৱা আমাৰ সি ভাল পায় নহয় বৰালি মাছ আমাৰ সি হেৰি ডাঙৰ ভণ্টিৰে কাটিব লোৱা নালাগে ঠক নালাগে সেই পিচটো ডাঙৰ লাগিছে আকৌ বিলাহী আছে নহয় বিলাহী আছে বিলাহী এযোৰ বনাই দিম এটা কাম কৰিবা বেচনত দি ল'বা নহ'লে গোটেই হেৰি হ'ব তোমাৰ মানে ফুটিব বৰালি মাছ বেচনত দিলে নুফুটে নি নুফুটে আৰু নহয় কি বুলি কয় মিঠাতেল ঢালি ল'লো হয় হেল্ল' আৰু আজিৰ ভিডিঅ'টো মই ভাবিছোঁ ইমানতে সামৰণি মাৰি দিওঁ আৰু দেখাব একো নাইও আৰু দেখিলেই গধূলিৰ এতিয়া বৰালি মাছ মায়ে বনাম কৈছে বৰালি মাছটো বেছিকৈ ফুটে যে তো মায়ে কৈছে মই বনাম আৰু সেয়াই আছিলে বাছ ভাত খাম আৰু বাচন বাতি ধুই মেলি আৰু আজিলৈ সামৰণি তো আৰু বেছি দীঘলীয়া হৈ গৈ থাকিব এইবিলাক দেখাই থাকিলে তো মই ভাবিলোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ আৰু কিনো আৰু আপোনালোকেও আমনি পাব ইমানকৈ দেখাই থাকিলে তো ভিডিঅ'টো সামৰি দিওঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু তো আজিলৈ ইমানেই আছিলে সুখী থাকক আৰু ভালে থাকক গুড নাইট